মানুহ আৰু জংঘল এই শ্ব'টোলৈ মই আপোনালোকক আদৰণি জনাইছোঁ। আজি আমি ফচি আছোঁ এখন বিৰাট ডাঙৰ অৰণ্যৰ মাজত আৰু এইখন হৈছে নৈ। মই আজি আপোনালোকক ক'ম যে জংঘলত মংগল কৰিবলৈ আহিলে যদি আপোনালোক কেনেবাকৈ এনেধৰণৰ অৰণ্যৰ মাজত এনেধৰণৰ জংঘলৰ মাজত যদি ফচি যায় কেনেধৰণে আপোনালোকৰ নিজকে সুৰক্ষিত ৰাখিব পাৰিব, নিজকে শক্তিশালী কৰি ৰাখিব পাৰিব আৰু ছাৰ্ভাইভ কেনেকৈ ধৰণে কৰিব তাক মই আজি আপোনালোকক দেখাম। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰিম। এনেধৰণৰ অৰণ্যৰ মাজত আটাইতকৈ ডাঙৰ যিটো কথাটো হৈছে সেইটো হৈছে যে ভয়ানক কথাটো হৈছে যে ইয়াত বনৰীয়া জীৱ জন্তু ইয়াত বহু ধৰণৰ পোৱা যায়। বাঘ থাকিব পাৰে, সিংহ থাকিব পাৰে আৰু বহু ধৰণৰ বিষাক্ত সাপ থাকিব পাৰে, পোক পৰুৱা আদি এনেকুৱা ধৰণৰ বিষাক্ত প্ৰাণীসমূহ থাকিব পাৰে। গতিকে এওঁলোকৰ পৰা আমি প্ৰথমতে বাচিব লাগিব, মানে সুৰক্ষিত হ'ব লাগিব। তেনেহ'লে এতিয়া আমাৰ প্ৰথম কামটোৱে হৈছে যে এটা ঘৰ বনোৱা, এটা ধুনীয়া ঘৰ বনাব লাগিব, যিটো এই গছৰ ওপৰত বনাব লাগিব। কাৰণ তলত বনালে মানে বিভিন্ন ধৰণৰ পোক পৰুৱা সোমাই যাব পাৰে কাণত। ওপৰত বনালেও বাৰু পোক পৰুৱাবোৰ আহিব পাৰে, হ'লেও বাঘ সিংহৰ পৰা ৰক্ষা হ'বৰ বাবে আমি বনাব লাগিব ওপৰত, গছৰ ওপৰত ঘৰ বনাব লাগিব। তেনেহ'লে আমাৰ প্ৰথম কামটো হৈছে এটা ঘৰ বনোৱা, এটা সুন্দৰ আলিচান এটা ঘৰ বনোৱা। বাঢ়ি আহিছিলোঁ, তেতিয়াই দেখিছোঁ এটা ডাঙৰ এটা প্ৰকাণ্ড সিংহ। এয়া চাওক, ইয়াৰ পৰা আমি বাচিবলৈ কি কৰিব লাগিব? গতিকে ইয়াৰ পৰা বাচিবলৈ আমি বিশেষ একো কৰিব নালাগে, মাত্ৰ আমি কৰিব লাগিব এইটো এটা অ' মাই গড। পিছত দেখিবলৈ পাইছোঁ এইটো দুটা ডাঙৰ সিংহ, ইমান ডাঙৰ সিংহ। এওঁলোকৰ পৰা আমি বাচিব লাগিব। এতিয়া বাচিবলৈ হ'লে আমি প্ৰস্তুত কৰিব লাগিব একদম জাঠি জোং। আমি জাঠি জোং প্ৰস্তুত কৰিব লাগিব। গতিকে জাঠি জোঙৰ বাবে আমি চাব লাগিব, পটাপট বনাব লাগিব, নহ'লে এনেকুৱা গতিকে আমি এইডাল আমাৰ অস্ত্ৰ। গতিকে অস্ত্ৰ আমি নিৰ্মাণ কৰি ল'লোঁ। এতিয়া আমি কৰিব লাগিব এক ঘূৰ এনেধৰণে পলাইছে, ঘূৰ চাওক, তিনিটা সিংহ পলাইছে ঘূৰ। তো দেখিলে আমি কেনেধৰণে প্ৰথমতে আমি নিজকে ছাৰ্ভাইভ কৰিবলৈ সক্ষম হ'লোঁ সিংহৰ পৰা। আৰু এটা দৌৰা ধপৰা কৰোঁতে আমাৰ পিয়াহ লাগিছে। গতিকে পিয়াহ লাগিলে কি কৰিব আপোনালোকে? খুব পানী খাবলৈ মন গৈছে। গতিকে এতিয়া আমি কৰিব লাগিব কি যে আমি নৈ দেখিছে ন, নৈ পানীটো খোৱা ইমান ভাল নহয়, কাৰণ ইয়াত লেতেৰা পানী। এইখিনি কেনেকৈ ধৰণে খাম আমি? এতিয়া তেনেহ'লে প্ৰথমতে আমি এইটো কৰিব লাগিব যে পানী খাব লাগিব। এতিয়া পিয়াহ লাগিব, পানী যোগাৰ কেনেকৈ কৰিব আপোনালোকক মই সেইটো দেখুৱাম। এতিয়া পানী যোগাৰটো কেনেধৰণে কৰিব আপোনালোকে প্ৰথম বেগটো খুলি চাব, কাৰণ আপোনালোক আহিছে জংঘলত মংগল কৰিবৰ বাবে, নিশ্চয় পানী আনিছে। প্ৰথমতে আপোনাৰ নিজৰ বেগটো চেক কৰি ল'ব যে পানী আছে নি। তেনেহ'লে মই মোৰ নিজৰ বেগটো প্ৰথম চাই লওঁ যে পানী আছে নি, চাই লওঁ। আহক, এইটো হৈছে মোৰ বেগটো আৰু ইয়াত আমি এতিয়া চাম যে পানী আছে নেকি। কাৰণ জংঘলত মংগল কৰিবলৈ আহিছে যেতিয়া নিশ্চয় পানী আনিবই আপোনালোকে, সেইটো প্ৰথম লক্ষ্য কৰিব। প্ৰথমতে দৌৰি গৈ পেলাই নৈ পানী খাবলৈ চেষ্টা কেতিয়াও নকৰিব। গতিকে বটলটো মই সোমোৱাইছিলোঁ ঘৰত, ক'ত গ'ল জানো? বটলটো ক'ত গ'ল? এৰি থৈ আহিল নেকি? ক'ত গ'ল? এইটোতো নহয়, বটলটো ক'ত সোমোৱালোঁ? তোৰ বিচাৰি এইটো বটলটো। গতিকে মই বটল আনিছোঁ। গতিকে মেইন কথাটো হৈছে যে জংঘলত মংগল কৰিবলৈ আহিলে মানে আপোনালোকে নিশ্চয় এটা পানী বটল লৈ আনিব লগত, কাৰণ এইটো বহুত দৰকাৰী হয়। এইটো পানী বটল আপোনালোকে আনিবই। যদি আনিব নোৱাৰে তেতিয়া কি কৰে বাৰু মই ক'ম। প্ৰথমতে মই খাই লওঁ, মোৰ বহুত পিয়াহ লাগিছে। আপোনালোকক ক'ম, যদি আপোনালোকে কেনেবাকৈ যদি পানী বটল এৰি থৈ আহে ঘৰত, মই যেনেকৈ ভাবিছিলোঁ যে পানী বটলটো এৰি থৈ আহিলোঁ, তো এনে অৱস্থাত এনে পৰিস্থিতিত আপোনালোকে কি কৰিব যে নৈ কাষলৈ আহিব আৰু চাওক, ইয়াত নৈ নিজনি পানী দেখিলেও কিন্তু এই পানীখিনি কেতিয়াও নাখাব আপোনালোকে, কাৰণ ইয়াত বহুত বেয়া মানে এইবিলাক বীজাণু থাকিব পাৰে। গতিকে কি কৰিব ইয়াত এইখিনি নাখাব, কাৰণ কোনোবাই হাগি পেলাই ইয়াত নৈ ছাইডত আপোনালোকে ধুবও পাৰে ন, সেইকাৰণে এইখিনি পানী খোৱা একদম উচিত নহয়। গতিকে এইখিনি পানীটো ভুলতো নাখাব, কাৰণ ইয়াত কোনে কি কৰি থৈছে মানে আপোনালোকে কেনেকৈ গম পাব। সেইকাৰণে এইখিনি পানী কেতিয়াও নাখাব আপোনালোকে। মই কৈছোঁ আপোনালোকে কি কৰিব,
আপোনাৰ নিশ্চয় এতিয়া পানী খাই পেলাই বা পানী নাখালেও আপোনালোকে ইমান দূৰ আহিছে যেতিয়া আপোনালোকৰ পেচাব হ'ব এতিয়া। গতিকে কি কৰিব আপোনালোকে বটল যিটো থাকিব আপোনালোকৰ বটল থাকিব, নিশ্চয় থাকিব বটল, মালৰ বটল হ'লেও থাকিব আপোনালোকৰ ওচৰত। গতিকে কি কৰিব যে সেই বটলটোত আপোনালোকে পেচাব কৰিব আৰু সেই পেচাবখিনি খাই দিব, কাৰণ এনেকুৱা পৰিস্থিতিত এনেকুৱাই হ'ব পাৰে, ঠিক আছে। তো খাই দিব, একো নহয়, খাই দিব, মৰিলেও মৰিব, একো নাই। আহিছিলে কিয় জংঘলত মংগল কৰিবলৈ, হা, মৰিবই লাগে, ঠিক আছে। নহ'লে আমি এতিয়া নেক্সট ষ্টেপটোলৈ যাওঁ যে ঘৰ বনোৱাটোলৈ যাওঁ। এতিয়া ঘৰ ক'ত বনাম আমি সেইটো প্ৰথম চাব লাগিব। ধুনীয়া এজোপা গছ চাব লাগিব যে ঘৰ বনাবৰ বাবে প্ৰথম এজোপা গছ চাই ল'ব লাগিব, য'ত আমি ধুনীয়াকৈ ঘৰটো সাজিব পাৰোঁ, ঠিক আছে। নহ'লে মই চাইছোঁ এইবিলাক গছ আছে এইবিলাক, কিন্তু এইবিলাক সজাৰ পৰিস্থিতিত নাই, মানে ইয়াত ঘৰ সাজিব নোৱাৰি, মানে এইবিলাক বহুত ওখ জেগাত আছে। আৰু কেইটামানক লৈ আনিব লাগিছিলে তাই, তেতিয়া ভাল হ'ল তাই, কিন্তু অকলে আহিলোঁ জানো। এই পাহাৰটোৰ পৰা তললৈ নামিব লাগিব, ধৰিব নোৱাৰিবও পাৰে, কিন্তু নামিবতো লাগিব এতিয়া পাহাৰটোৰ পৰা কেনেধৰণে নামিব মই আপোনালোকক দেখাম। এতিয়া আমি গৈছোঁ এজোপা ধুনীয়া গছৰ সন্ধানত, য'ত আমি আমাৰ ঘৰটো বনাব পাৰিম। এজোপা মই দেখিছোঁ গছ এজোপা আছে, আমি তাতে ঘৰটো চাগে সাজিম বুলি ভাবিছোঁ। মই আপোনালোকক দেখুৱাইছোঁ যে সেই গছজোপা কোনজোপা, সেইজোপা চাওক গছজোপা, ইয়াত আমি ধুনীয়াকৈ ঘৰটো সাজিব পাৰিম। প্ৰথম এতিয়া গছজোপাত আমি উঠিবগৈ লাগিব, আন্ধাৰ হোৱাৰ আগতে আমি ঘৰটো সাজি শেষ কৰিব লাগিব। গতিকে এইজোপা গছ পালোহি, এতিয়া আমি যাব লাগিব তাত ঘৰটো সাজিবৰ বাবে। এতিয়া মই গৈছোঁ ঘৰ সাজিবৰ বাবে, বহুত সাৱধানে আহিব, কাৰণ যিকোনো হ'ব পাৰে। অ' ইয়ে, অ' ইয়ে, অ' ইয়ে। গতিকে আমি ভাল এটা ফেৰেঙনি চাই ল'ব লাগিব, য'ত আমি ঘৰটো সাজিব পাৰোঁ। আমাৰ লোকেশ্যন মানে ঘৰ বনোৱা যিটো লোকেশ্যন পৰিছিলোঁ, চাওক আমি মাটিৰ পৰা কিমান ওপৰত আছোঁ। এতিয়া বনৰীয়া জীৱ জন্তু আহিলেও আমাৰ ওপৰত এটেক কৰিব নোৱাৰিব, গতিকে নোৱাৰিব। এতিয়া চাওক কিমান ওপৰত উঠি আছোঁ আমি এতিয়া। গতিকে এনেকুৱা হৈছে মজা জেগা, ইয়াত মানে ধুনীয়াকৈ একদম আপোনালোকে ইয়াত আৰামত এনেকৈ শুব পাৰিব, চাওক এনেধৰণে শুই থাকিব পাৰিব। অলপ আৰাম কৰি লওঁ, তাৰপিছত আমি যাব লাগিব খাদ্যৰ সন্ধানত, কাৰণ আমি পানীহে খাইছোঁ, যিহেতু আমাৰ ভোক লাগিছে। এতিয়া আমি যাব লাগিব খাদ্যৰ সন্ধানত, গতিকে অলপ আৰাম কৰি লওঁ, তাৰপিছত লগ পাইছোঁ আমি খানাৰ জেগাত। হোৱা বহুত হৈ গ'ল, এতিয়া যাব লাগে খাদ্যৰ সন্ধানত। ইয়াৰ পৰা যদি পৰি পেলাই মই যদি মোৰ মোবাইলটো ভাঙোঁ নহয়, মোক মাহঁতে ভাঙি পেলাব। ইউটিউবৰ পৰা এতিয়া পইচাও নাপাওঁ নতুন মোবাইল এটা কিনিবৰ বাবে, নিজে পইচা খৰচ কৰিব লাগিব। চাল্লা ক'ত আহি ফচিলোহি, কেনেকৈ নামিম এতিয়া। চৰি দেই গাইছ, ভিডিঅ'টো অলপ কাট কৰিব লাগিব, মোবাইলটো জেপত ভৰাই পেলাই মই নামিলোঁ। চৰি, মোৰ DSLRটো, মোবাইল নহয় DSLR, ছনী হয়, ছনী কেমেৰা, বহুত দাম, 1.5-2 লাখমান লৈছে। এনেকুৱাটো ভাঙিব নোৱাৰিতো পটককৈ, জেপত ভৰাই লওঁ এতিয়া। ঠিক আছে, এতিয়া মই নামিলোঁ গছৰ পৰা, এতিয়া আমি যাওঁ খাদ্য সন্ধানত। গৈ এতিয়া মই কম্পাছটো উলিয়াই লওঁ, কম্পাছটোৰ মতে যাম এতিয়া, যে ক'ত খাদ্য বেছি পাম, ক'ত খাদ্য পাম। গতিকে মোক কম্পাছত এতিয়া মই চাব লাগিব যে খাদ্য ক'ত পাম। তো বেকপেকটো আমি খুলি লওঁ, আমাৰ বেকপেকত আছে কম্পাছ, ঠিক আছে। আমি কম্পাছৰ সৈতে চাম এতিয়া আমি কেনি যাব লাগে, ঠিক আছে। এইটো কম্পাছ উলিয়াই ল'লোঁ, এইটো আমাৰ ভণ্টিৰ কম্পাছ হয়। এতিয়া কম্পাছৰ মতে আমি কেনি যাব লাগে, কম্পাছ দেখুৱাই দে কম্পাছ। গাল অংক পংক ওলালে, ঠিক। তো কম্পাছৰ মতে আমি এতিয়া যাব লাগিব, কেনি চাওঁ। চিক ইয়াত আমাৰ খাদ্য আছে, গতিকে আমি এইফালে যাব লাগিব এতিয়া। দিছ ৱে, অ'কে, লেটছ গ' গাইছ।
চ' নাও উই গ' খানা। মোৰ কম্পাছটো মই ভৰাই লওঁ। নাৰিকল গছ, গতিকে ইয়াৰ পৰা নাৰিকল পাৰি পেলাই আমি এতিয়া খাব লাগিব। উঠাটো ইয়াত বহুত মুস্কিল হৈছে। বিস্কুট আছে নি খুৰী? গতিকে আমি এতিয়া বিস্কুট নাপালোঁ। এতিয়া আমি যাব লাগিব বাঘ চিকাৰ কৰিবলৈ। আহক এতিয়া বাঘ চিকাৰ কৰোঁ আমি। বাঘ খাব লাগিব এতিয়া। কি লেতেৰা গোন্ধ, কোনে হাগি থৈছে ইয়াত? খাদ্য ৰাতি হওঁ হওঁ হৈছে। এতিয়া আমি কি কৰিব লাগিব যে জুই ব্যৱস্থাটো আমি কৰিব লাগিব। ৰাতি হওঁ হওঁ হৈছে, খাদ্যটো হৈ যাব বাৰু, খাদ্য মই ঘৰত গৈ খাই আহিমগৈ। এতিয়া আমি প্ৰথম জুই ব্যৱস্থাটো কৰি লওঁ। 10:30 হ'ল পায়। গালি খাম আজি, ভাত ইমান দেৰিলৈকে খোৱাগৈ নাই। গালি খাম বাদ দিয়ক। আপোনালোকক ছাৰ্ভাইভ কেনেকৈ কৰিব লাগে সেইটো দেখুৱাব লাগে, যে খাদ্য কেনেকৈ খাব। প্ৰথম আমি খাদ্য এটা খাব লাগিব। এতিয়া মই বেগটো চাওঁ, বেগত আমাৰ খাদ্য থাকিব পাৰে। গতিকে বেগত কি আছে বস্তু সেইটো চাই লওঁ প্ৰথম। জুই জ্বলাবৰ বাবে আমাৰ বেগত কিবা থাকিবও পাৰে, গতিকে সেইটো প্ৰথম চাই লওঁ যে কি আছে কি নাই। গতিকে আমি বেগটো প্ৰথম খুলি চাওঁ, বেগত কিবাটো থাকিব, কাৰণ মই ঘৰত ভৰাই আনিছোঁ এইবিলাক। এই প্লেনিং পূৰা মজা কৰি আনিছোঁ। প্ৰথম বেগটোত কাগজ, জুই জ্বলাবৰ বাবে আমাৰ পাৰফেক্ট এটা বস্তু পাই গ'লোঁ, কাগজ। পিছে কাগজটো হ'ল, এতিয়া ফিৰিঙতিটো দৰকাৰ হৈছে। ফিৰিঙতিও মই চৰি এইটো ক'ব নালাগে। অ'কে, মাচিছ আগে আমাৰ জুই হলা বাকচ। জুই হলা একদম ফুল কৰি লৈ আনিছোঁ। এটা নতুন উঠাই দিছোঁ। গতিকে এতিয়া আমি জুই জ্বলাম ইয়াত, ঠিক আছে? গতিকে জুই জ্বলাব লাগিব এতিয়া। ৰেডি? আমি হৈছোঁ পঢ়া ল'ৰা, আমি সৰস্বতী মাক পূজা কৰোঁ। গতিকে সৰস্বতী মাক এতিয়াতো জ্বলাব নোৱাৰোঁ। চৰি আপোনাক জ্বলাবলৈ লৈছিলোঁ। শুকান পাত আছে, মই পাহৰিছিলোঁ কথাটো। এইটো কথা কেনেকৈ পাহৰিব পাৰোঁ? আমাৰ ইয়াত শুকান পাত আছে, মানে গছৰ তলটো, আৰু আপোনালোকে জংঘলত আহিলে শুকান পাতটো পাবই, সেইটো একদম মানে চিয়'ৰ শুকান পাত পাব। গতিকে শুকান পাতখিনি গোটাই ল'ব আৰু তাৰপিছত জুইটো ধৰিব, ঠিক আছে? জুই ধৰিবই। জুই চলা নানিব পাৰে, আনিবই। ইমান মূৰ্খ নহয় নহয় আপোনালোক নানিবলৈ। আনিব, লৈ আনিব। ক'ৰবাত গ'লে মানে এনেকৈ জংঘলত মংগল কৰিবলৈ গ'লে মানে জুই হলা বাকচ, পানী বটল, এই সকলো বস্তু মানে লৈ আহিব। আৰু ঠিক আছে, এতিয়া আমি জুইটো ধৰি লওঁ প্ৰথম। জুইটা জ্বলাই লওঁ আমি শুকান পাত গোটাই পেলাই। গতিকে শুকান পাত ইয়াত ঢেৰ পাব। গতিকে আমি ইয়াতে এতিয়া খাদ্য বনাব লাগিব। আমি যিটো অথনি হৰিণাটো চিকাৰ কৰিছিলোঁ, গতিকে হৰিণাটো ইয়াতে জ্বলাই পেলাই ইয়াত আমি বনাব লাগিব। শুকান পাত হৈ গ'ল ইয়াতে ৰেডি। এতিয়া আমি জুই জ্বলাব লাগিব। এটা কেমেৰাটো ধৰিবলৈ অনাহেঁতেনে ভাল আছিলে। অকলেনো কিমান কেমেৰা ধৰিম, বৰ দিগদাৰ মানে এখন। নেক্সট টাইমৰ পৰা লৈ আনিব লাগিব। গতিকে আমি এতিয়া জুই জ্বলাওঁ। দেখিলে এনেধৰণে আমাৰ জুই জ্বলি যাব। শুকান পাত ভাইছে অলপ খুৱাই দিয়ক। আমাৰ জুই ৰেডি হৈ গ'ল। জুই ধৰি লওক। এতিয়া হাতখন অলপ সেকি লওক। ইয়াত মানে ইমান বতাহ মাৰি আছে, আৰু নৈ দাঁতিকাষৰীয়া ঠাইত বতাহটো অলপ বেছি মাৰে। গতিকে ধুনীয়াকৈ জুইকুৰা সেকি লওক। ধোঁৱাটো এইপিনে বেছি মাৰিছে। এতিয়া আমাৰ জুইও হৈ গ'ল। এতিয়া আমি ৰাতিৰ ব্যৱস্থাটো কৰিব লাগিব। নুমা জুই, নহ'লে গোটেই জংঘলত মংগল হৈ যাব। এতিয়া
হৈ গ'ল এইটো চিনৰ কাৰণে ইমানখিনি জুয়ে বহুত নমা নমা গতিকে মই দেখুৱালোঁ আপোনালোকক যে জুই কেনেধৰণে ধৰিব এতিয়া মই কাগজখিনি ভৰাই লওঁ আকৌ এক্সামৰ কাৰণে নোটছ বনাবলৈ আনিছিলোঁ এইখিনি কাগজ এইখিলা ফালিয়ে পেলালোঁ আকৌ কিনিবগৈ লাগিব এতিয়া এক দিস্তা তেনেহ'লে এতিয়া কি কৰিব আপোনালোকে এতিয়া ৰাতি যিহেতু ৰাতি কথাটো হৈছে যে ৰাতি যিহেতু আমাৰ ওচৰত এতিয়া আঁঠুৱা নাই গতিকে মহেও কামুৰিব পাৰে আৰু কিবা কিবি হ'ব পাৰে গতিকে আপোনালোকে যেতিয়া জংঘলত মংগল কৰিবলৈ আহে নিশ্চয় এটা বস্তু নিশ্চয় আনে সেইটো মোৰ ওচৰতো আছে মই লৈ আনিছোঁ বাৰু ঘৰৰ পৰা গতিকে কথাটো কি সেইটো ইউজ কৰিব লাগিব এতিয়া আকৌ আপোনালোকৰ বেকপেকটো খুলি লওক বেকপেক টুম বেকপেক মই সেইটো জামানা ল'ৰা বেকপেক কাৰ্টুন গতিকে এইটো হৈছে আমাৰ ওচৰত পাৰফিউম এভিনিউ অ'কে গতিকে ৰাতি কি হয় ৰাতি পোক পৰুৱাৰ পৰা বাচিবৰ বাবে এইটো অলপ মাৰি লওক শেষেই হ'ল খালী বটলটোকে লৈ আনিছোঁ মই আপোনালোকে ফুল আনিব কাৰণ এইটো থাকিব আপোনালোক সেইটো মই জানো এতিয়া আপোনালোকে পোক পৰুৱাৰ পৰা একদম বিশেষকৈ মহৰ পৰা বাচি থাকিব এতিয়া মহৰ পৰা আপোনালোকে বাচি গতিকে এইটো গতিকে এনেধৰণে আপোনালোকে শেষ কৰিব পাৰে ঠিক আছে এতিয়া মই এইটো আকৌ ভৰাই থৈ দিওঁ ঠিক আছে নহ'লে এইটো চেণ্টৰ বটলটো শেষ হ'লে মায়ে মোক মৰিয়াব তই চেণ্টবোৰ এনেকৈ শেষ কৰি তই এনেকৈ চেণ্টবোৰ শেষ কৰ ৰহনি যোৱা ধ্বংস কৰিবলৈ আহিলি তই খাবলৈ আহিলি হা মাৰ বাপেৰে এনেকৈ গোটাই দিছে আৰু তই এনেই হাৱাত উৰাই থাক হা এইবোৰ গালি খাবলৈ নাই নহয় এতিয়া মংগল কৰিম আমি কি কৰিম এতিয়া তো আজি দেখিলে এইখিনিৰ পৰা শান্তি নাই মোবাইলটো থ'বলৈ বেলেগ জেগা নাই গতিকে আপোনালোকে দেখিলে যে জংঘলত যদি আপোনালোকে মংগল কৰিবলৈ আহে আৰু তেনে পৰিস্থিতিত যদি আপোনালোকে সেই জংঘলৰ মাজত ফচি যায় কেনেধৰণে আপোনালোকে ছাৰ্ভাইভ কৰিব পাৰিব কেনেধৰণে পানী যোগাৰ কৰিব পাৰিব কেনেধৰণে খাদ্য যোগাৰ কৰিব পাৰিব আৰু কেনেধৰণে জুই জ্বলাব পাৰিব ঘৰ নিৰ্মাণ কৰিব ওপৰত গছৰ ওপৰত যাতে বনৰীয়া জীৱ জন্তুৱে আপোনালোকৰ ওপৰত এটেক কৰিব নোৱাৰে গতিকে মোৰ শ্ব' সেইটো মানুহ আৰু জংঘল এই শ্ব'টো চাই থাকিবলৈ নাপাহৰিব তেনেহ'লে আজি শ্ব'টো ইয়াতে সমাপ্ত কৰিছোঁ বাই বাই লগ পাম অন্য এটা ভিডিঅ'ত তেতিয়ালৈকে চাই থাকিব আমাৰ চেনেল